Hi friends, আজি মই বনাম কচু আৰু গাহৰি মাংস। এয়া এখিনি মই গুটিখিনি ৰেডি কৰি লৈছো। ভোট জলকীয়া, আদা, নহৰু আৰু অকমান গাহৰি মাংস। দেখিছে এয়া আৰু এখিনি কচু আৰু লগতে গাছ টেঙাৰ পানী। এতিয়া প্ৰথমে মই অকমান তেল দি লৈছো কেৰাহীত। এয়া চাওক। এতিয়া মই আদা নহৰুখিনি খুন্দি লৈছো। এয়া এই তেলখিনিত এতিয়া মই অকমান পিয়াজ দিম এতিয়া আৰু 2 কিলামান তেজপাত দি দিছো। এয়া চাওক, পিয়াজখিনি কমকে ভাজিব, দেৰি যোৱাকে নাভাজিব। এয়া এখিনি চাওক। এতিয়া মই ইয়াত দিম আদা নহৰু। এয়া আদা নহৰুখিনি দি দিছো। দেখিছেনে? আদা নহৰুখিনি দিও বেছিকে নাভাজিব। এয়া মই আদা নহৰুখিনি দিয়াৰ পাছতে এইখিনি গাহৰি মাংসখিনি ঢালি দিছো। এইখিনি মই লৰাই লৈছো এতিয়া ভালকে। আৰু অকমান এতিয়া মই দিম ভোট জলকীয়া, ডাঙৰ ডাঙৰ কাটি দিছো। আপোনালোকে ভোট জলকীয়া নিদি বেলেগ জলকীয়া দিব পাৰে। আৰু এতিয়া মই ইয়াত এই কচু পাতখিনি দি দিম। এয়া চাওক, এনেকে কচু পাতখিনি দি দিছো। কচু পাতখিনি দি আপোনালোকে লৰাব নালাগে, এনেকে আপোনালোকে ঢাকনিখন মাৰি দিব। এই এনেকে ঢাকনিখন দি হেঁচি পিনে থৈ দিব। এয়া চাওক, এইখিনি কচু পাত জহি গৈ। এতিয়া মই ইয়াত দিছো গাছ টেঙাৰ পানীখিনি। গাছ টেঙা দিয়া নাই, মই গাছ টেঙাৰ পানীখিনিহে দিছো। এয়া চাওক, আপোনালোকে ইয়াৰ জেগাত বিলাহীও দিব পাৰিব। এতিয়া মই অকমান নিমখ দি দিছো। এয়া জ্বলা অলপমান বেছিকে দিব। কচু লগাই জ্বলা বেছিকে দিলে ভাল লাগে, আৰু কমকে খাই যদি আপোনালোকে কমকে দিব। মই ইয়াত গাছ টেঙা পানী দিছো, আপোনালোকে বিলাহীও দিব পাৰিব। এয়া চাওক, এইখিনি মোৰ কচুখিনি ৰেডি হৈ গ'ল অলমোষ্ট। এইখিনি মই এতিয়া এটা বাটিত উলিয়াই ল'ম। এয়া চাওক, এইখিনি মই উলিয়াই ল'লো আৰু ওপৰত অকমান ধনিয়া ছটিয়াই দিছো। এইখিনি গৰমে গৰমে ভাত লগত খাবচোন, বৰ মজা লাগে। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। থেংক ইউ।